वो मेरा ना किया वो मेरे भी ले से नहीं है होसी काय बोला तो एक है तू हुई मो ओ मोर बाप एमान तू क्या इनके ना हमार बात चली हो মই কথা কি জানো কলো क्या खाली बहरी बजन देखा ना আনত ছয় মেট দিম কথা জি পাইতা কলি হল কথা मारबा আছে কই বেলে মার খাবি কি কয় না মিছা কথা গিলা কলি হল নেকি তা চলি হইছি নহলে আমার বউর হে হইছি বারে সেন না না চলি আৰু এটা হইছি আৰু আহা মাহত আৰু এটা হ'ব আমাৰ বউর চলিও জন্ম দিবা দিবি জানালে বাবা কষ্ট খালি নহলে মই ভাবছিলো তই নহলে কালি কেছ কিলো গা নাই কালি আমাৰ বউর আপা হইছি এটা কেনা কাহু মই কাখত থাকবা লাগে কাহত থাকলে মই ভাবছিলো নি আপা চলি যি আমরা না ছিল নাই এই কে কহুই মিছা কথা কইছি মই কথা কলো এনাই কব হি উঠবা পাচ্ছি কার বড় গটো এত কেটু উড়ে বল মোক কলি হল কথাই পাতা বিলি তাহলে নিজে পাতবি আর মুখ ধরবি তুই তো বাচ্চা তুই বাচ্চা নাকত চাইতি মহল মাসু মার মারি এই নাকত চাইতি ঠান্ডা মই এটা গুন্তি কৰিম এই গুন্তিটো চাৰে তাতে পৰে তাই পাতা নহয় হি পাতে হতে হতে পাতি আপাটাকে মো গন্ডি গন্ডি হবনি ৰ মন থাক মই এটা গুন্তি কৰিম গুন্তিটো চাৰে তাতে পৰে তাকে পাতা বুলি ধৰিম বাহ এক খিলা দুই খিলা পকা পান যায় পাদে তায়ে মুসলমানে গরু খায় ঠাস ঠুস পাতা যায় তাই বাচ্চা মই বেচু এনা মিছা ধরলি হল গটাই কেটো হই বেচি তাতে পরে তায়ে পাতা বুলি কম আমি কেনাকে মই বেচু মই প্রমাণ তুই বাচ্চা এই মই পাতা নাই হ্যাঁ হে বাচ্চা হে তুমি বাচ্চা মই প্রমাণ দিয়েছো মই পাতা নাই দে তুমি দিছো কি বলমান দে মই স্টাইল কৰি আইছো মই পাতিলিও বাস নলা এ হেনে স্টাইলে কাম নেদায় হে তোমার হেনে স্টাইলে কাম নেদায় তুমি বাচ্চা হে স্টাইলৰ আকো কাম নাই বাপ এই সামান্য পাদাক লৈ তহতে এমান গণ্ডগোল কৰি আছা এই বহ হয় এ বেলা বেলা এ তেওঁ পাতব হতে হতে পাতি সেটাই মিছা মিছি বাহ খাও মেরা বনা পাইবা বান এ হবে পাতা যাবই নকম কেনা কলি ভালে বস্তু দে পিছে প্ৰাৰ্থনাটো দিছা প্ৰাৰ্থনাটো দিলো মোক কিয় ৰখি থাকা মই আহাৰে গোটেই প্ৰাৰ্থনাটো দি ল'ব লাগে বেৰা বনাত থাকিছে দিয়া নাই বেৰা বনা কওঁতে সি কয় এ আমি শিকিলে প্ৰাৰ্থনা চাইছো নাই ধমা এই সেনেকে নহ'ব নহয় মোৰ প্ৰতি গাঠে লাগি থাকিব তোমালোকে বহুত হাল্লা কৰি থাকা প্ৰাৰ্থনাটো দিলো এসু নহলি প্ৰাৰ্থনাটো দি পাৰা যদি নমস্কাৰ मुन्ना भाई हम भी आज कोई मिल गया ओए राम कोई मिल गया आवारा पागल दीवाना ये बंटी यार बबली हम और तुम कहो ना प्यार है मैं हूं ना शादी से पहले हंगामा नमस्कार ঐ দে বহ প্ৰাৰ্থনাই দিলি না কিহে দিলি আৰু বুজি নাপালো দেই ময়ো আৰু সিমান নাজানো না দে হ'ব দে চি কচ্চা এইবাৰ এই হাজিৰা মাতিম তহঁতে এই হেৰিগিলা দিবি হা দে হেৰি লোল নম্বৰ 1 কাণ পতা आशी सर দে বহ বাচা বহ লোল নম্বৰ 2 বেৰা ভানা आशी सर দে বাচা বহ লোল নম্বৰ 3 কেটহু আইছো স্যার আইছা দে এইবাৰ পাছ কৰিবি না কেটহু স্যার করিম স্যার রিল্যাক্স মোৰে ৰিটায়াৰ হবাৰ হল তুমিতো এইটো ক্লাছতে যাবাৰ হয় নাই এই নহয় স্যার সদায় পঢ়ো স্যার বাথৰুমত গ'লেও পঢ়ো স্যার দে আৰু লম্বা 4 শিকুহু ও কানে মুষ্টি উঠাইছ মাতি আছে এবাৰ তোৰ নাম শুনা আহি দেখা উপস্থিত স্যার দে আছে দে আৰু লম্বাৰ 5 ফেফৰু उपस्थित सर লম্বাৰ 6 সাংমা দে হ'ব দে তই এই উপস্থিত বুলি কওঁতে মোৰ স্কুল ছুটি দিবাৰ হ'ব বাছা বহা আইছা দে বহ उई देऊ सर কি কৰি দিবি चलो सारी खाता अपन मिनी आशी सर
হাতা হাফ পেণ্ট পিন্ধি আছি মই হাফ পেণ্টটো যি ধুই দিছোঁ কি পিন্ধি আহি কাৰ হাফ পেণ্ট নহ'লে তো কাৰ হাফ পেণ্ট এইটো আমাৰ ভাই হাফ পেণ্ট পিন্ধি আছোঁ মই ভায়েকৰ হাফ পেণ্ট পিন্ধিছি বোলে ছাৰ মই গলি ছাৰ সেনেকে কোবাইছিলি বাপৰ হাফ পেণ্টটো পিন্ধি আহোঁতে ঐ বুৰ্বক হাত কি হাফ পেণ্ট পিন্ধাবলৈ লাগে চা বহ এই মই প্ৰশ্ন সুধিম এইবাৰ এই পটপটে উত্তৰ দিবি কাইলৈ কাই হাফ পেণ্ট কি পিন্ধি আহিছে কি পিন্ধি অহা নাই এইবিলাক লৈ লাগি থাকিব দেচোন দে নহ'লে ঐ আমাৰ কণাক এটাই কচোন পুৰুষ কেই প্ৰকাৰ আৰু কি কি মই নেকি ছাৰ অঁ তয়ে দে কচোন আহিম ছাৰ পুৰুষ ছাৰ পুৰুষ বহুত আছে ছাৰ মই তিনিটা মনত আছে পুৰুষ ছাৰ যেনে বিয়া কৰা পুৰুষ আৰু বিয়া নকৰা পুৰুষ আৰু এটা আছে ছাৰ পৰত তিৰিবলৈ নিয়া পুৰুষ দেউতাই পাঁচটা হয় তই দুইদিনতে বৰ জ্ঞানী হৈ গেলি হয় দে আছা দে অঁ এইবাৰ আমাৰ এই বেৰা ভানাই কচোন এই তিমিৰা হেৰি ইংৰাজীত তিমিৰা মাছৰ বিষয়ে বৰ্ণনা কৰাচোন চাওঁ তই কিমান চকা হৈছে এইকেইটাকেদি ঐ বেৰা মানুহ তোক সুধছি ক মই নেকি ছাৰ অঁ তই পাৰিম ছাৰ দে নকা খাব পাৰা যদি লিটিল লিটিল টেংৰা মাছ গোয়িং টু দা নালা ষাঠিয়া বুই জাল পালা এটাও মাছ নাপালা সেইকাৰণে আহি ঘৰত নিমখেদি ভাত খালা কাবাই নিমখে দি ভাত খালা আমাৰ কি হ'লা ঐ বুৰ্বক তোক মই ইংৰাজীত বৰ্ণনা কৰিব দিলোঁ তইছো অসমীয়া ইংৰাজী মিক্স কৰি দিলি হয় চালা খাবি হয় তহঁতে মোৰ মাথাটো ধেত তেৰিকা এই বাহ দে নহ'লে এইবাৰ আমাৰ কেঁতু হৈ কচোন এটা বাক্য ৰচনা কৰচোন কেঁতু হৈ কপাল ফুলা এহা দুটাইতো যি কলা কলাই তোৰটোও চাওঁ দেচোন যে তই কৰচোন এটা বাক্য ৰচনা কৰ কপাল ফুলা মই ছাৰ মই পাৰিম ছাৰ সদায় এইগিলাই বৰ্ণনাই কৰি থাকোঁ ছাৰ তাৰ আজি নকা খা আমাৰ বাইক যি ভাল পাই আছিল নগেন দাই ভাল পাই বাইক বাৰীৰ পিছত লাগ ধৰিব আহোঁতে ছাৰ বাবাই দাওৰাওঁতে তামোলৰ গছত লাগি মূৰাটো ফুলি গৈছে ছাৰ তাকে কয় ছাৰ কপাল ফুলা ছাৰ ঐ বুৰ্বক বাহিৰে কাবাই লগ ধৰিব আহি কপাল ফুলছি ইয়াতে তই স্কুলত সেই বাক্য ৰচনা কৰিব আহিছা হা এটা ক্লাছত 15 বছৰ 16 বছৰ না তই নাথকি কাই থাকব ঐ হা বুৰ্বক বাহ অসভ্য চালা ছাৰ চিঘৰ খাইছি ছাৰ জাবত চিঘৰ আছে ছাৰ কিধান খালো বেটা কিধান খালো দেখা পাইছোঁ দেখা পাইছি চেপত চিগাৰ আছে নাই ছাৰ চেপত ঐ কানকাটা তই উঠি আছো তই উঠি বদমাছ স্কুলত শিখাল লৈ আহা দিনক দিনক তহঁতৰ বদমাছি বাঢ়ি গৈছে বোলে নাই ছাৰ হা নাই ছাৰ নাই ছাৰ কে ইছক শিখাৰ কেন চা নাজানি এনে কৈছি ছাৰ এনে বিষয় ভাবিছো অচৰকা চাওঁ তই শিখৰ খাই আহিছা নে নাই বদমাছ তই ইমান ডাঙৰ হৈছে কে তোৰ লগত আণ্ডাৰ পেণ্ট পিন্ধি আহিব নোৱাৰা নাই হা ছাৰ চিৰা এই চেপখান ফুটা হাফ পেণ্ট তই স্কুলত পিন্ধি আহিছা কাইছি লাগে দিব মায়ে ছাৰ বাহেন থাকিছি হা বদমাছ ৰ তোক মই আজি দি আছো শিক্ষা ঐ তই আঁঠুকাত মোৰ ছাৰ তই মোৰ ছাৰ তোক আঁঠুকাৰ লাগিছো না মই মোৰ ছাৰ তই আঁঠু কাঢ়বি না নাকাৰ আঁঠুকাৰ মোৰ ছাৰ হা তই আঁঠুকাৰ মোৰ ছাৰ তই মোৰ ছাৰ আঁঠু চুটি তই কাণত ধৰ ধৰছো ছাৰ। ঐ বুৰ্বক কাণত ধৰবা আহিবি হা বুৰ্বক স্কুলত আহি শিখৰ খাবি আৰু তই কাণত ধৰবা আহিবি আৰু আপুনি যোৱা জেগানো ধৰ বুলি ছাৰ হা মোৰ কাণত ধৰবা দিছো নেকি মই ছাৰ এখন পকেটতো চাব লাগে ছাৰ অ'ৰা হ'ব এখন জেপয়ে ফুটা হাত কবাক গৈছি আৰু সেইখন চাব লাগিলি মোৰ 12 বাজি যাব অসভ্য হাত পঢ়বা নৰা স্কুলত শিখৰ খাবি কিবা খাবি হা